হে এভৰিৱান, সকলোকে গুড মৰ্ণিং জনাই মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এয়া মোৰ নতুন লুক দেখিছে নহয়। চুলিখিনি কাটিলে বহুত দিনৰ পৰা ভাবি আছিলোঁ, গৰম পৰিলে চুলিখিনি অকণমান চুটিকৈ কাটিম, খুব মন আছিলে অকণমান চুটিকৈ কাটিলোঁ। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি কেইখনমান মই আপোনালোকৰ ৰণী কটন চাদৰ দেখুৱাম। এইটো বোৱা হৈ আহি গ'ল। এতিয়া মই ইয়াত দহি কৰিব বাকি আছোঁ। চাইডটো চিলাই ল'লোঁ এনেদৰে, চিলাই পেলাই এতিয়া দহি বাতিব লাগিব। আপোনালোকে ল'ব বিচাৰিলে যোগাযোগ কৰিব। এনেকুৱা সৰু সৰু বুটা আছে, খুব ধুনীয়া আহল বহল পাব। চিম্পুলত মানে যদি কোনোবাই ল'ব বিচাৰে যোগাযোগ কৰিব। এনেকুৱা ছাইড বৰ্ডাৰটো থাকিব, মানে আঁচলটোত এইটো থাকিব, ছাইডত বৰ্ডাৰ নাই, ছাইডত কোনো বৰ্ডাৰ নাথাকিব। আঁচলটোত এনেকুৱা সৰুকৈ বুটা দিয়া আছে আৰু অকণমান লতা বচা আছে এটা। আৰু লগতে আজি এটা স্পেচিয়েল, মানে আপোনালোকৰ ওচৰত স্পেচিয়েল এটা মই অফাৰ লৈ আহিছোঁ। অফাৰটো লাষ্টৰ পিনে দেখুৱাই আছোঁ, চাই চাওক ভিডিঅ'টো সম্পূৰ্ণ কৰি। এইখন হৈছে মেৰুন কালাৰ। গোটেইখিনি একে ডিজাইনতে পাব। আৰু যদি কাৰোবাক বেলেগ কালাৰত লাগে অৰ্ডাৰ কৰিব পাৰে, বনাই দিম। মোৰ বৰ্তমান শালত এই কাপোৰ লাগি আছে। এইটো মেৰুন কালাৰত আহিব। ইয়াৰে বৰ্ডাৰটো, আঁচলটো যিটো মেৰুন দিয়া গৈছে, মেৰুন হয় এইটো। মেৰুন কালাৰত আহিব। অৰেঞ্জ আছে, মেৰুন আছে, আৰু এইটো বৰ্তমান পিকক ব্লু এটা আছে। এইটো পিকক ব্লু হ'ব। ধুনীয়াকৈ দীঘল দীঘলকৈ ইয়াত দহিটো বাতি ল'লে খুব ধুনীয়া লগা হ'ব। আৰু এইটো এটা অৰেঞ্জটো দেখুৱাইছোঁ আগতে। অৰেঞ্জ, মেৰুন আৰু পিকক ব্লু, বৰ্তমান 3টা কালাৰত আহিছে। আকৌ বাকীখিনি বনাই আছে, ওলাই পিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বৰ্তমান এইখিনি শ্বেয়াৰ কৰিছোঁ। এতিয়া মই আহোঁ স্পেচিয়েল অফাৰটোলৈকে আহোঁ। এইযোৰ কাপোৰ দেখুৱাই দিওঁ। এইটো এটা মেখেলা চাদৰ হয়, খুব ধুনীয়া। এইখন ইয়াৰ চাদৰখন। আঁচলটোত ইয়াৰ এনেধৰণৰ ফুল আছে আঁচলত, দহি বাটা আছে এনেকুৱা। ৰেডিমেড যোৰা হয়, গোটেই যোৰাটোকে দেখুৱাই দিছোঁ মই। এইটো আৰু লগত আপোনাৰ এইখন মেখেলাখনৰ ওপৰলৈকে আছে ফুল। এই কাপোৰযোৰৰ দাম হৈছে 1200 টকা। এইটো ব্লাউজ পিচ। কাপোৰযোৰৰ দাম হৈছে 1200 টকা। কিন্তু মই এই কাপোৰযোৰ আপোনালোকৰ ওচৰত আহিছোঁ যে যিজনে ব্যক্তিয়ে মোৰ 50টা শ্বেয়াৰ কৰিব, ভিডিঅ'টো 50জনক শ্বেয়াৰ কৰিব, তেখেতক এই কাপোৰযোৰ মোক স্ক্ৰীনশ্বট মাৰি প্ৰুফ দিব। মই তেখেতক এই কাপোৰযোৰ গিফ্ট কৰিম, ফ্ৰী। 1200 টকা দামৰ এই কাপোৰযোৰ মই তেখেতক অফাৰত দি দিম। 50টা শ্বেয়াৰ কৰক, প্ৰুফ কৰি দিয়ক, মোক প্ৰুফ দেখাই দিব, আৰু তেখেতক মই এড্ৰেছ দি দিব। তেখেতৰ ঘৰত এই কাপোৰযোৰ সম্পূৰ্ণ ফ্ৰী কৰি দি দিম। আজিৰ এইটো স্পেচিয়েল আছিলে, মই আপোনালোকক জনালোঁ। চাই পেলাই ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু লাইক আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। অন্য এটা ভিডিঅ'ত লগ পাম। নমস্কাৰ, আজিলৈ আহিছোঁ।